इस शहर को ये हुआ क्या? कहीं राख है तो कहीं धुआं धुआं। क्यों कोई कुछ नहीं बोलता? चुपचाप धुएं को क्यों झेलता? हो गई बर्दाश्त की अब इंतहा। बुझे सिगरेट बीड़ी दिखे जलती जहां। पब्लिक प्लेस पर सिगरेट पीना मना है, उल्लंघन करने पर होगा जुर्माना। धूम्रपान ना करें ना करने दें, धूम्रपान पड़ेगा महंगा। ओ गुरु জীবন এখনি মায়াময় জীবনী মরম মায়ারে এটি কাহিনী জীবন এখনি মায়াময় জীবন। সৌৰভ দা, আপুনি ইমান কষ্ট কৰি দেউতাৰ নাম গঢ়ি তুলিছে আৰু সিফালে আপোনাৰ ভাইটিয়ে আপোনাৰ দেউতাৰ সন্মান শেষ কৰি দিছে। এৰা দেউতা ঢুকুৱাই পৰা তাক মই বহুত মৰমেৰে ডাঙৰ দীঘল কৰিছো, কিন্তু সি মোৰ মনৰ কথা একেবাৰে বুজি নাপালে বুজিছা। সেয়েহে সি আপোনাৰ মৰমবোৰ বেছিকৈ পাই বহুত ওপৰলৈ উঠি গ'ল। কি হলো তোৰ? তই আজি মানে আকৌ খাই আহিছ? ক'তনো খালো দাদা। এই দাদা, এই কথা এটা আছিল, মোক অলপমান টকা প্ৰয়োজন হৈছে। টকা? কি কৰ তই টকা? মদ খাবলে, অবদ্দামি কৰিবলে? নিদিওঁ তোক টকা। তেনে দাদা শুনি লওক আপুনিও, এই মাটি বাৰী সমান ভাগ মোকো লাগিব। কি কলি? মাটি বাৰী ভাগ লাগে তোক? সৌৰভ দা, ইমান হুলস্থুল যে, আৰু আপুনি কান্দি আছে কিয়? চা ৰাহুল, আজি ভাইটিয়ে এই দেউতাৰ সম্পত্তি ভাগ বিচাৰিছে আৰু তাক মই প্ৰথমবাৰৰ কাৰণে তাক মই হাত ঢালো আজি, আৰু সি ঘৰে গুচি গ'ল। চিন্তা নকৰিব দাদা, ভাইটি আকৌ ঘৰলৈ ঘূৰি আহিছে। বাৰু ৰাহুল, ব'লা চাহ কাপ খাই ব'লা। কি হলে ৰাজ ভাই, আজি পাৰ্টি চাৰ্টি একো নাই যে? ক'ত পাৰ্টি দিব? তাক ককাকে এক পইচাও নিদিলে। হেই চালা পাৰ্টি কণ্ট্ৰোল বাবা কণ্ট্ৰোল। ঐ যা জাকেট ফুক মাৰি আহ। আজি দাদাৰ পৰা মই এক পইচা ওলাব নোৱাৰিলো। দিব, কিন্তু তোক নহয়, তোৰ দাদাৰ সেই পোহনীয়া কুকুৰটোক দিব। হেল্ল', কোন? এই বাবা শংকৰ, তই সৌৰভক মাৰি পেলাব লাগিব। ওকে, কাম হৈ যাব।
বস নাই বস কামটো নহ'ল চাল্লা সৰু কাম এটা কৰিব নোৱাৰি চাল্লা হেল্ল' এই বিল্লা এই সৌৰভক কয় টপকাই দে নাই আজিয়েই ঠিক আছে এটা ভাল খাব পাম বুলি মোৰ আশা থাকিল অ'কে You have dialed a number that is not available. কুকুৰে ফোন কিয় সুইচ অফ কৰি আহিছে নাই মই নিজেই যাব লাগিব ভাইটি ইমান দিন কুকুৰ তই মোক বহুত জ্বলালি আৰু নহব আজিৰ পৰা এই সম্পত্তি মোৰ শুনিলি
মাটি বাৰী সম্পত্তিৰ ভাল দি দিয়ে মোৰ তই তই কি কৰিলি নহয় দাস তই ভুল বুজিছ এই গোটেই সম্পত্তি মাটি বাৰীবোৰ তোৰ নামতেই আছিল কেৱল তোৰ দাদাৰে চোৱা চিতাহে কৰিছিল দাদা দাদা উঠ দাদা তোক মৰিব নিদিওঁ তই মাৰ দাদা উঠ দাদা তই জিৰাব লাগিব দাদা উঠ না তই এনে এজন মানুহক কিয় হত্যা কৰিবি যিজন মানুহে তোক সৰুৰে পৰা ডাঙৰ দীঘল কৰিছিল দাদা উঠ না উঠ না এইবোৰ গোটেই মায়াজাল আমাৰেই আছিল তোৰ ককাৰত তোৰ হাতেৰে মাৰিলো আৰু তহঁত দুইটাক খতম কৰি দিম কি চাই আছ মাৰ ইয়াক মাৰ আগুৱাই নাহিবি আগুৱাই উঠ উঠ তোৰ তাক মই নিজৰ ঠাই লৈ কিন্তু তহঁতে মাটি সম্পত্তি লোভত মোৰ দাদাক মোৰ হাতেৰে মৰালি চালা সম্পত্তি লাগে ন সম্পত্তি নহয় ৰাজ তই আইন হাতত ল'ব নোৱাৰ ইহঁত বহুত দিনৰ পৰাই বিচাৰিছিলো এতিয়া কি কৰিব লাগে আছে আমি কৰিম বল এতিয়া থানালৈ বল সৰুবোৰ স্মৃতিলৈ অহা এজাক ধুমুহা